Hello friends, নতুন এটা ভিডিও এটা আমাৰ আতল যে আমি গেম টেটু মেচিন ঘৰতে কেনেকৈ বনাব পাৰি যদি আপুনি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া চেনেলটো সাবস্ক্ৰাইব কৰি লওক আগলৈ এনেকুৱা ভিডিও পাবৰ কাৰণে তেনেহ'লে বলক ভিডিওটো আৰম্ভ কৰোঁ আমাক লাগিব মটৰ পেন ৰিফিল আৰু চলে চাৰ্টৰ বুটাম পিন টেপ বেম্বু পিট আৰু মোবাইল চাৰ্জাৰডাল প্ৰথমতে বেম্বু পিটটো লৈ লৈছোঁ বেম্বু পিটটো লৈ মটৰটো অকণমান জোখ কৰি অলপমান দীঘল ৰাখি কাটি দিছোঁ চাই থাকিলে বুজি পাব ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক মই জোখ লৈ লৈছোঁ জোখ কৰি লৈ এইটো বেম্বু পিটটো কাটি লওক আপোনালোকে তাৰপিছত আকৌ জোখ লৈছোঁ যিটো আমাৰ মটৰৰ এইটো মটৰৰ বডিটো অকণমান কৰি জোখ লৈ লওক এটা চাইডৰ ফালে কাটি দিব লাগিব মই জোখ লৈ লৈছোঁ জোখ লৈ এনেকৈ কাটি দিছোঁ কাটি থকা ভিডিঅ'টো কৰা নাই বহুত দীঘল হৈ যাব ভিডিঅ'টো সেইকাৰণে তাৰপিছত বেম্বুত মটৰটো আমি আঠা লগাই বহাই দিম বেম্বুত ফেবিকুইক আঠা লগাই দিওঁ দি কিনে মটৰটো বহাই দিছোঁ উঠাওঁতে অলপ টাইম লাগে তাৰপিছত বেম্বু পিটটো খুলি নোযোৱাকৈ টেপ মাৰি দিম আমি ওপৰত অলপ বেছি মজবুত হ'বৰ কাৰণে টেপ লগাই দিম Subscribe to my channel and also press this bell icon. আৰু অলপ মজবুত হৈছে আঠাৰ লগতকৈ খুলি অহা নাই তাৰপিছত পেনটো জোখ কৰি কাটি ল'ব লাগিব পেনটো ৰিফিলটো উলিয়াই ল'ব লাগিব পেনৰ আমাৰ আগৰখিনি দৰকাৰ পিছৰখিনি দৰকাৰ নাই মই জোখ কৰি লৈছোঁ আপোনালোকৰ জোখমতে কাটি ল'ব কিমান দীঘল বনাব যায় পিছৰখিনি দৰকাৰ নাই পিছৰখিনি আমি ইউজ নকৰোঁ আমাৰ পেনৰ আগৰখিনি ইউজ কৰিম বুটামটো খুলিব পৰাকৈ জোখ ৰাখি পেনৰ বডিটো আঠা লগাই তাত ফিক্স কৰি দিব বুটামটো ঘূৰিব পৰাকৈ জোখ ৰাখি মই আঠা লগাই ফিক্স কৰি দিছোঁ তাৰপিছত সেইটোতো টেপ মাৰি দিম অলপ মজবুত হ'বৰ কাৰণে পেনৰ বডিটো মজবুত হ'বৰ কাৰণে খুলি নাহিবৰ কাৰণে টেপ মাৰি দিম
মই এইটো মেচিন পেক আপোনালোকক দেখাবৰ কাৰণে প্ৰেক্টিকেলৰ কাৰণে বনোৱা হৈছে তাৰপিছত বুটামটো লৈছোঁ বুটামটো অলপ ফুটা 4টা ফুটা থাকে কিছুমানে 3টা থাকে যিকোনো এটা ফুটা ডাঙৰ কৰিলে মটৰৰ বিটটো সোমাব পৰা লৈ আঠা লগাই সোমাই দিব মই সোমাই দিছোঁ চাব যাতে মই বুটামটো ঘূৰিব পাৰে বুটামটো ঘূৰিব পৰাকৈ কেপছ ৰাখিব যিকোনো এটা ফুটাত মটৰৰ বিটটো সোমাই দিলে হ'ল তাৰপিছত ৰিফিলটো লৈছোঁ ৰিফিলটো জোখ কৰি কাটিম আপোনালোকে জোখ কৰি কাটক মই এইটো মেচিন বনাওঁতে ইমান মজবুত হোৱা নাই মই প্ৰেক্টিকেলৰ কাৰণে বনাইছোঁ আপোনালোকক দেখাবৰ কাৰণে আইডিয়া দিবৰ কাৰণে তো আপোনালোকে মজবুত কৰি বনাই ল'ব পাৰে জোখ কৰি কাটি লৈছোঁ মই জাষ্ট আইডিয়াটো এদি গৈ আছোঁ আপোনালোকে মজবুত কৰি বনাই ল'ব পাৰে তাৰপিছত এটা পিন লাগিব পিনটো চিধা কৰি ওপৰৰ এইটো খুলি দিব লাগিব পিনটো পুৰা চিধা হ'ব লাগিব দেই মই পুৰণা পিন হয় নতুন পিন অনা নাই পুৰণা পিন দিয়ে দেখাই দিছোঁ মই কাৰণ এইটো মই ইউজ নকৰোঁ মোৰ বেলেগ এটা মেচিন আছে মই নিজে বনোৱা সেইটোৱে ইউজ কৰোঁ মই সেইটো জাষ্ট আপোনালোকক দেখাবৰ কাৰণে বনাই দিছোঁ ভিডিঅ'টো এনেকৈ চিধা কৰি লোৱাৰ পিছত যিফালে বেক চাইডটোত বেণ্ড কৰি দিব 90 ডিগ্ৰী বেণ্ড কৰি দিব মোৰ পিনটো ছুটি হৈছে আইডিয়াটো দি গৈ আছোঁ মই আপোনালোকে দীঘল ইউজ কৰি ল'ব তাৰপিছত ৰিফিলটো যিটো আমি কৰি আছিলোঁ সেইটো ৰিফিলৰ মাজেৰে পিনটো সোমাই দিব মই পিনটো খুলি নোহোৱাকৈ আঠা লগাই দিব জোখত চাই লওক মেচিনত ফিট কৰি জোখত চাই লওক যাতে ঘূৰোতে মানে এই ৰিফিলটো ফুটাব নালাগে আহি সেইটো জোখত কৰি লওক ৰিফিলটো যাতে পিনটোৰ ভিতৰতে ৰয় যিমান ঘূৰি লওক সেইটো জোখত কৰি লওক কৰিলে আঠা লগাই দিয়ক অলপ জুই দি পুৰি দিয়ক পিনটো ওলাই নাহিবৰ কাৰণে মই জুইৰে শিকি দিছোঁ তাৰপিছত পিনটো যিটো বেণ্ড কৰা আছিল সেইটো বাহিৰৰ ফালে ৰাখি যিটো জোং আছে পিনৰ সেইটো জোং ভিতৰৰ ফালে সোমাই দিয়ক
পেনৰ ভিতৰৰে গৈ বাহিৰলৈ আকৌ তাৰপিছত যিটো পেন সেইটোৰ বুটাম যিটো মটৰ লগা বুটাম আছে সেইটো বুটামটোৰ যিকোনো এটা ফুটাত লগাই দিয়ক মটৰৰ বিট যিটোত সোমাইছে সেইটোতে সোমাই নিদিব বেলেগ এটা ফুটাত সোমাই দিয়ক যাতে পিনটো মটৰটো ঘূৰিলে পিনটো আপ ডাউন কৰিব পাৰে চিধা হ'ব লাগিব মোৰ এইটো পেকা হৈছে আপোনালোকে চিধা কৰি মজবুত কৰি বনাব পাৰিব মই প্ৰেক্টিকেলৰ কাৰণে দেখাই দি আছোঁ আইডিয়াৰ কাৰণে তো ভালকৈ বনাব লাগিলে অলপ টাইম লাগিব ভিডিঅ' ইমান কৰি থাকিবৰ কাৰণে ভিডিঅ'টো দীঘলীয়া হৈ যায় সেইকাৰণে ছুটিকৈ বনাই দিছোঁ সহজ তাৰপিছত চাৰ্জাৰ তাৰটো পজিটিভ নিগেটিভ হিচাপে জইন দি লওক মটৰৰ লগত আপোনালোকে ডাইৰেক্ট মটৰত জ্বালাই কৰিব পাৰে মোৰ তাত আইৰণ নাই সেইকাৰণে মই জোৰাই দিছোঁ তাৰপিছত মই মটৰটোতে তাৰৰ জইনটো ফিক্স কৰি বান্ধি দিছোঁ তাৰৰ জইনটো মটৰটোতে ফিক্স কৰি বান্ধি দিছোঁ টেপ তাৰপিছত ফেব্ৰিকুইকৰ যিটো হেৰি হয় এই খোপা হয় সেইটো খোপাটো পিনটোৰ আগৰ ফালে দি দিয়ক যাতে পিনটো মানে মটৰটো ঘূৰিলে পিনটো ইফাল সিফাল কৰিব নোৱাৰে একেঠাইতে থাকে মানে সেইটো কাৰণত ফুটাটো মানে যিটো ফেব্ৰিকুইকৰ আঠাৰ যিটো ফুটা হয় সেইটো ফুটাৰে পিনটো আপ ডাউন কৰাকৈ জোখত ফিক্স কৰি দিয়ক নহ'লে যিটো মটৰ যিটো মেচিনৰ পিনটো সেইটো কোবাব আৰম্ভ কৰিব সেইটো নলগালে তাৰপিছত মই বডিটো টেপ মাৰি পেলাই অলপ শ্ব' আনিবৰ কাৰণে টেপ মেৰিয়াই দিছোঁ ইমান দেখাই থকা নাই টেপ মাৰিলেও সেইটো আমাৰ মেচিনটো পূৰা ক্লিয়াৰ হৈ গৈছে এবাৰ মেচিনটো কাৰেণ্টত লগাই পৰীক্ষা কৰি চাওঁ মেচিনটো চলে নে নাই মেচিনটো কাম কৰে নে নাই এবাৰ পৰীক্ষা কৰি চাওঁ মই এইটোৰ পিছত আকৌ মজবুত কৰি বনালোঁ মেচিনটো ভিডিঅ'ত দেখাই থকা নাই বহুত দীঘলীয়া হৈ যায় কিন্তু আইডিয়া একে আইডিয়াই আপোনালোকে সেই আইডিয়াৰে মজবুত কৰি বনাই ল'ব পাৰিব এতিয়া কাৰেণ্টত লগাই চাওঁ মেচিনটো ৰান কৰে নে নকৰে আমাৰ মেচিনটো কাম কৰিছে মেচিনটো ঘূৰিছে পিনটো আপ ডাউন মাৰিছে দেখিবলৈ পাইছে আপোনালোকে পিনটো আপ ডাউন মাৰি আছে মেচিনটো ঘূৰিছে আপোনালোকে টেটু আঁকিব হ'লে কালাৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিও নিব পাৰে আৰু যদি যি সহজতে পাব বিচাৰে তেতিয়াহ'লে ফেব্ৰিক কালাৰ ইউজ কৰিব পাৰে মই দেখাই দিম কেনেকুৱা কালাৰ ইউজ কৰিব পাৰে একবাৰ হাতৰ লগত ট্ৰাইচ কৰি চাওঁ চ' মেচিনটো আমাৰ কাম কৰিছে মই বনোৱা এইটো মই নিজে মেচিন বনাই এইটো মেচিনেৰে মই বনাইছোঁ এইটো টেটু চ' টেটুটো ভাল লাগিছে এইটো কমেণ্ট কৰি জনাব এইটো মেচিনেৰে বনোৱা আৰু কালাৰ মই সহজতে দোকানৰ পৰা কিনি আনি পেলাই ইউজ কৰিছোঁ 20 টকাকৈ লৈছে কালাৰকেইটা দেখাই দিছোঁ এইটো ৰেড কালাৰ 20 টকা লয় এইটো ব্লেক কালাৰ ফেব্ৰিক কালাৰ বুলি কয় চ' বন্ধুসকল আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ নতুন ভিডিঅ' এটা আকৌ লগ পাম ধন্যবাদ